সো হেল্ল' এভৰিৱান, মই প্ৰীতি শইকীয়া আপোনাক সকলোকে মোৰ ইউটিউব চেনেল দিলে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। এতিয়া মোক চাবলৈ কোনোবা আহি আছে, এইটো জুমি জুমি তুমি চাবলৈ কেলৈ আহিছা মোক? তো মই প্ৰীতি শইকীয়া আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দিলে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি হৈ গ'ল 31st। আজি হৈ গ'ল 31 ডিচেম্বৰ, বছৰৰ লাষ্টটো দিন। আৰু আজি আমি খাবলৈ লৈছোঁ এটা খানা, সৰু সুৰা বুলিও ক'ব পাৰি, অকণমান তাতকৈ ডাঙৰ বুলিও ক'ব পাৰি। 20টামান মানুহৰ এটা আজি আমি খানা খাম, মানে 20টা মানুহে আমি লগ লাগি এটা খানা খাম। তো বৰ্তমানটো বাজিছে 5টা, এতিয়াও খানালৈ বহুত টাইম আছে। এতিয়া এইফালে মই বনাই আছোঁ বেটুৰ জলপান বনাই আছোঁ। ওমে জলপান খাব এতিয়া, মানে নতুনকৈ মই ষ্টাৰ্ট কৰিছোঁ তাক পিঠাগুড়ি খুওৱা। তো সেইটো কাৰণে পিঠাগুড়িখিনি অকণমান সময় সিজাব লাগে, সেইটো কাৰণে মই তাৰ কাৰণে পানী বহাই দিছোঁ আৰু ভাবিছোঁ এইফালে ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। তো ব'লক তেতিয়াহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নতুনকৈ বেটুৱে এটা কিবা এটা শিকিছে। Please don't do it, Bitu. No, ঐ দুখ পাওঁ ঐ ন? দুখ পাওঁ ন? তোমাৰ হাতখন দি দুখ পাওঁ ন? দেউতা দুখ পায় ন? এইটো কি শিকিছা পুতা? এইটো কি শিকিছা? মাকৰ ওচৰলৈ যায়। এইটো কি শিকিছা? নতুনকৈ কি শিকিছা? মাকৰ ওচৰলৈ যায় ল'ৰাটো। এইফালে আমাৰ খানা বনোৱা ষ্টাৰ্ট হৈ গৈছে, জুই দিয়া হৈ গৈছে মানে। আৰু এইফালে কাটা হৈছে এয়া পিঁয়াজ, নহৰু, আদা, পিঁয়াজ, তাৰপিছত আলু চব আমি এয়া লাহে লাহে কাটি আছোঁ বনাবৰ কাৰণে। কাৰ ৰিংকৰ? অঁ কাহিনীটো ক'লে মানে আনা পিঁয়াজটো আনা, নহৰু আৰু মোক একো নালাগে ন, বিলাহী আনিলে হ'ল। আৰু এইফালে আজি মাংস বনোৱা পাল মোৰ পৰিছে। জুইত মাংস বনাই আছোঁ লাহে লাহে। অকণমান দাদায়ো হেল্প কৰিছে আপোনাৰ। এইফালে পিঁয়াজ চিয়াজ কাটি লৈছোঁ বনাবৰ কাৰণে। সেইটো মই তোমাক কোৱা নাই ন, ৰাণীটো হ'ল মই তোমাৰ মৰমত তুমি অকণমান এনেই পাৰিলে গৰম কৰি দিলে। নালাগে নালাগে নালাগে, তুমি ভাল পাবা, আমাৰতো একো তুমি ভাল পাবা বোলে, বেয়া দিছে তুমি ভাল পাবা। কি লাগিছে? সেইটো যদি মই পিছুৱাই দিওঁ তেতিয়া মই টিকা টাইপ কৰিম, টাইপ ভিডিঅ'
I don't deny there's no strange, empty paradox. But mankind won't be this. The fact that you and I are working Is that? কি লাগে তুমি এনেকৈ জ্বলা দি ঠিকে আছে এপিচ দিয়া ইমান ঠাণ্ডা হৈ যাব মইতো খাই দিছোঁ দেই তুমি মোক গালি পাই লাভ নাই মই এলাৰ্জি টেবলেট লাগিলে খাই দিম খাই দিলা অলপ আছে নে অঁ চুলি তুলি ঘটালি পেলাওঁ খানা চানা খাই একদম পেট ফুল তো এতিয়া মই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আৰু সামৰাৰ আগত আপোনাক সকলোকে মই উইশ কৰিব বিচাৰিছোঁ নতুন বছৰটোৰ কাৰণে উইশ ইউ আ ভেৰি 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 হেপ্পী নিউ ইয়েৰ গাইজ এতিয়া 12টা বাজি গ'ল সেইটো কাৰণে মই আপোনাক উইশ কৰি আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৰে নতুন বছৰটো বহুত 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 ভালে যাওক আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে যোৱাৰ সময়ত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব